নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গবজব আছামলৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'ত আমি গৌতম বুদ্ধৰ বিষয়ে সম্পূৰ্ণ এক্সপ্লেইন কৰিলোঁ। আজিৰ এই ভিডিঅ'ত আমি অসমৰ সকলো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী কিছুমান কমন MCQ আলোচনা কৰিম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে হুৱেন ৱাজ গৌতম বুদ্ধ বৰ্ন? গৌতম বুদ্ধ কেতিয়া জন্ম হৈছিল? অপশ্যন 4টা আছে, কিন্তু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 563 BC। 563 খ্ৰীষ্টাব্দত গৌতম বুদ্ধ জন্ম হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ইভেণ্টছ অফ বুদ্ধছ লাইফ ন'ন এজ মহাভিনিষ্ক্ৰমণা বুলি। আমি এতিয়া প্ৰথমতে জানিব লাগিব মহাভিনিষ্ক্ৰমণা মানে কি হয়। আগৰ ভিডিঅ'ত অলৰেডি আমি ডিছকাছ কৰিছোঁ, যদি চোৱা নাই আপোনালোকে চাই ল'ব। মহাভিনিষ্ক্ৰমণা মানে হৈছে বুদ্ধদেৱে যেতিয়া জ্ঞান লাভৰ বাবে সকলো ঘৰ সংসাৰ ত্যাগ কৰি ঘৰৰ পৰা ওলাই গৈছিল, তাকে মহাভিনিষ্ক্ৰমণা বুলি কোৱা হয়। এতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব C2, হিজ ডিপাৰ্চাৰ ফ্ৰম হোম। যেতিয়া ঘৰৰ পৰা তেওঁ প্ৰস্থান কৰিছিল তাকে মহাভিনিষ্ক্ৰমণা বুলি আমি জানো। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো আছে গৌতম বুদ্ধ মাদাৰ ৱাজ ফ্ৰম হুইচ ক্লেন? গৌতম বুদ্ধৰ মাক কোন বংশৰ পৰা আছিল? গৌতম বুদ্ধৰ মাক কলিয়ান ক্লেন মানে কলিয়ান বংশৰ পৰা গৌতম বুদ্ধৰ মাকক তেওঁৰ দেউতাক শুদ্ধোধনে বিয়া কৰাইছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো আছে গৌতম বুদ্ধ ৱাজ বৰ্ন এট? গৌতম বুদ্ধ ক'ত জন্মগ্ৰহণ কৰিছিল? তেওঁ জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম আছিল লুম্বিনী। লুম্বিনীৰ ক'ত অৱস্থিত বুলি কুৱেশ্যনো আহিব পাৰে, তেতিয়া আপোনালোকে লিখিব লাগিব নেপাল। নেপালত লুম্বিনী অৱস্থিত। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো আছে হুইচ অফ দিছ ইজ আনাডাৰ নেম অফ বুদ্ধ? গৌতম বুদ্ধৰ আন এটাৰ নামৰ বিষয়ে ক'বলৈ কৈছে। এতিয়া ইয়াত অপশ্যন আছে পাৰ্থ, পাৰাচানা, মিহিৰ আৰু গদকেশ। এতিয়া ইয়াত আমি জানো যে গৌতম বুদ্ধৰ অন্য নাম হৈছে তথাগত বুলি জানো, গৌতম বুদ্ধ বুলি জানো আৰু আমি সিদ্ধাৰ্থ বুলি জানো। ইয়াত কোনো এটা অপশ্যনতে সেইকেইটা নাই, সেইকাৰণে আপোনালোকে টিক কৰিব লাগিব নটত। এতিয়া আমি নেক্সট কুৱেশ্যন গৈছোঁ। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ডিড মহাত্মা বুদ্ধ মহাপৰিনিৰ্বাণা টেক প্লেচ? মহাপৰিনিৰ্বাণা বুলি ক'লে আমি কি বুজোঁ? আগৰ ভিডিঅ'ত আমি অলৰেডি এক্সপ্লেইন কৰিছোঁ, আপোনালোকে ভালদৰে চাই ল'লে তাৰ বিষয়ে জানিব। মহাপৰিনিৰ্বাণা মানে হৈছে গৌতম বুদ্ধ যেতিয়া মৃত্যুবৰণ কৰিছিল তাকে মহাপৰিনিৰ্বাণা বুলি জনা যায়। তেওঁ মহাপৰিনিৰ্বাণা পোৱা ঠাইখনৰ নাম আছিল কুশীনগৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো আছে হু ৱাজ আলাৰা কালামা? আলাৰা কালামা কোন আছিল? গৌতম বুদ্ধ যেতিয়া জ্ঞান লাভৰ বাবে সকলো ত্যাগ কৰি গৈছিল, তেতিয়া তেওঁ পণ্ডিত আলাৰা কালামাৰ পৰা চাং দৰ্শনৰ শিক্ষা লৈছিল। গতিকে তেওঁৰ এজন টিচাৰ হয় আলাৰা কালামা। তেতিয়া অপশ্যনটো ডিটো ৰাইট হ'ব, এ টিচাৰ অফ বুদ্ধ। এতিয়া আমি নেক্সট কুৱেশ্যন গৈছোঁ। নেক্সট কুৱেশ্যনটোত আছে কি এট হুইচ প্লেচ ডিড মহাত্মা বুদ্ধ গিভ হিজ ফাৰ্ষ্ট ধৰ্মচক্ৰ প্ৰৱৰ্তনা? ধৰ্মচক্ৰ প্ৰৱৰ্তনা মানে কি? ধৰ্মচক্ৰ প্ৰৱৰ্তনা মানে হৈছে বুদ্ধদেৱে যেতিয়া তেওঁৰ উপদেশসমূহ ফাৰ্ষ্ট য'ত শুনাইছিল তাক আমি ধৰ্মচক্ৰ প্ৰৱৰ্তনা বুলি জানো। তেওঁ ফাৰ্ষ্ট তেওঁৰ যিখিনি চাৰমান আছিল, সেই উপদেশ আছিল, সেইবোৰ তেওঁ সাৰনাথত প্ৰথম দিছিল। সেইকাৰণে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব সাৰনাথ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো আছে হুৱেৰ ডিড বুদ্ধ প্ৰিচ হিজ ফাৰ্ষ্ট চাৰমন? অলৰেডি আমি ডিছকাছ কৰিলোঁৱেই সেইটো, যে তেওঁৰ চাৰমনখিনি ক'ত দিছিল ফাৰ্ষ্ট চাৰমন, সেইটো হৈছে সাৰনাথ। অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ গৈছোঁ। নেক্সট কুৱেশ্যন আছে কি হু গেভ হিজ ফাৰ্ষ্ট চাৰমন ইজ ইন সাৰনাথ? এতিয়া অলৰেডি আমি গমেই পাই গ'লোঁ যে কোনে সাৰনাথৰ প্ৰথম তেওঁৰ উপদেশ দিছিল, সেইটো হৈছে কাৰেক্ট এনচাৰ হ'ব মহাত্মা বুদ্ধ। মহাত্মা বুদ্ধয়ে তেওঁৰ উপদেশসমূহ প্ৰথম সাৰনাথত দিছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। নেক্সট কুৱেশ্যন আছে এ বুদ্ধিষ্ট কাউন্সিল ডিউৰিং দ্য ৰেইন অফ কনিষ্ক ৱাজ হেল্ড? আমাক সুধিছে যে বুদ্ধিষ্ট কাউন্সিল কনিষ্কৰ আয়োজনত বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিল? তেতিয়া আমি কাৰেক্ট এনচাৰটো হ'ব কাশ্মীৰ। কাশ্মীৰত
কনিষ্কৰ সমৰ্থনত বুদ্ধিষ্ট কাউন্সিল হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো আছে আমাৰ দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ইন কাশ্মীৰ ডিউৰিং দ্য ৰেইন অফ হুইচ কিং। আমি গম পায়ে ক'লোঁ যে ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলখন কাশ্মীৰত পতা হৈছিল। আমাক সুধিছে যে কোন ৰজাৰ সমৰ্থনত পতা হৈছিল। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চি, কনিষ্ক কাৰেক্ট এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ। নেক্সট কুৱেশ্যনটোত কি আছে চাওঁ আমি। নেক্সট কুৱেশ্যনটোত আছে ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট হুইচ প্লেচ। ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলখন কোনখন ঠাইত অনুষ্ঠিত কৰা হৈছিল? সেইখন হৈছে বৈশালীত ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলখন অনুষ্ঠিত কৰা হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ। হুৱেৰ ৱাজ দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড। থাৰ্ড বুদ্ধিষ্ট কাউন্সিল বুদ্ধ ধৰ্ম থাৰ্ড বুদ্ধিষ্ট কাউন্সিলখন ক'ত অনুষ্ঠিত কৰা হৈছিল? বুদ্ধ ধৰ্ম 4খন বুদ্ধিষ্ট কাউন্সিল হৈছিল। অলৰেডি আমি ডিছকাছ কৰিলোৱে আগৰ ভিডিঅ'ত। এতিয়া আমাক সুধিছে যে থাৰ্ড বুদ্ধিষ্ট কাউন্সিলখন ক'ত আয়োজন কৰা হৈছিল? সেইখন হৈছে পাটলিপুত্ৰত থাৰ্ড বুদ্ধিষ্ট কাউন্সিলখন অনুষ্ঠিত কৰা হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ। নেক্সট কুৱেশ্যনটোত আছে দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ডিউৰিং দ্য ৰেইন অফ। কাৰ অধীনত ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলখন আয়োজন কৰা হৈছিল? সেইটো হৈছে অজাতশত্ৰু, মহাৰাজা অজাতশত্ৰুৰ সমৰ্থনত ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলখন আয়োজন কৰা হৈছিল। অপশ্যন ইজ বি কাৰেক্ট আনচাৰ। কেইবাটাও অপশ্যন আছে, কিন্তু আপোনালোকক কাৰেক্ট এনচাৰটো মই কৈ গৈছোঁ, আপোনালোকে চাই ল'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো আছে দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ইন হুইচ অফ দ্য ফলোয়িং চিটিজ। দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল প্ৰথম বুদ্ধিষ্ট কাউন্সিলখন কোনখন চহৰত অনুষ্ঠিত কৰা হৈছিল? সেইখন হৈছে ৰাজগৃহ। অপশ্যন চি ইজ কাৰেক্ট আনচাৰ। ৰাজগৃহত ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলখন অনুষ্ঠিত কৰা হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ। নেক্সট কুৱেশ্যনটোত আছে আমাৰ কি? ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল ৱাজ অৰ্গেনাইজড বাই। কোনে ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলখন আয়োজন কৰিছিল? কাৰ সমৰ্থনত? এতিয়া আমি কাৰেক্ট আনচাৰটো হ'ব কাল অশোক। কেইবাটাও অপশ্যন আছে, অজাতশত্ৰু, আনন্দা, অশোকা, কিন্তু কাল অশোকা সমৰ্থনত ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলখন আয়োজন কৰা হৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ। নেক্সট কুৱেশ্যন কি আছে? হুইচ অফ দ্য ফলোয়িং বুদ্ধিষ্ট চিক্ৰেট প্লেচ ইজ চিটুৱেটেড অন দ্য বেংক অফ ৰিভাৰ নিৰঞ্জনা। এতিয়া আমাক কৈছে যে বুদ্ধিষ্ট নিৰঞ্জনা ৰিভাৰখন বুদ্ধিষ্ট প্লেচৰ কোনখন ঠাইত অৱস্থিত? এতিয়া আমি ইয়াত কেইবাটাও আছে অপশ্যন। কুশীনগৰ আছে, লুম্বিনী আছে, আৰু আমি ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বোধগয়া। আমি জানো যে বুদ্ধদেৱে বোধগয়া নামৰ ঠাইতে তেওঁ জ্ঞান লাভ কৰিছিল। নিৰঞ্জনা নদীৰ পাৰত বোধগয়া নামৰ ঠাইডোখৰ অৱস্থিত। সেইকাৰণে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বোধগয়া। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো কি আছে? নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ ত্ৰিপিটাকা। ত্ৰিপিটাকা কি হয়? আমি জানো যে ত্ৰিপিটাকাখনত বুদ্ধ ধৰ্ম ৰুলবোৰ আৰু বুদ্ধ ধৰ্ম যিবোৰ মানে অনুগামীসকলে মানি চলিবলগীয়া বিধিসমূহ লিখা আছে ত্ৰিপিটাকাত। বুদ্ধ ধৰ্মৰ এখন কিতাপ হয়, যিখন কিতাপ আমি পালি ভাষাত পাওঁ। ইয়াত আছে যে কালেকশ্যন অফ দ্য টিচিং অফ বুদ্ধ। ডি অপশ্যন ইজ কাৰেক্ট আনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ গৈছোঁ। হুইচ অফ দ্য ফলোয়িং বুদ্ধিষ্ট টেক্সট কণ্টেইনছ দ্য ৰুল অফ মনেষ্টিক লাইফ। এতিয়া কৈছে যে বুদ্ধিষ্টৰ যিখিনি বিধি আছিলে, মানে পালন কৰিবলগীয়া ৰুল আছিলে তেওঁৰ অনুগামীসকলে, সেই ৰুলখিনি ক'ত লিখা আছে? এতিয়া সেই ৰুলখিনি বিনয় পিটাকাৰ নামৰ কিতাপখনত লিখা আছে। গতিকে অপশ্যন ইজ বি ইজ কাৰেক্ট আনচাৰ। গতিকে ইমানেই আছিল MCQ। আপোনালোকে ষ্টাডি কণ্টিনিউ ৰাখক। এনেদৰে আপোনালোকৰ বাবে ভিডিঅ'সমূহ আগবঢ়াই থাকিম। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায়। ধন্যবাদ।